গতিকে আজিৰ সভাৰ যি বিশেষ আকৰ্ষণ তেখেত হ'ল আমাৰ সন্মানীয় সভাপতি আম আদমি পাৰ্টি অসমৰ তেখেত হ'ল মনোজ ধানোৱাৰ ডাঙৰীয়া। তেখেতে আপোনালোকৰ মাজত বহুমূলীয়া ভাষণ প্ৰদান কৰিব। ভোটটো লৈ আকৌ গৈ হিমন্ত মামাক গৈ দিব। AUDF আপোনালোকে বহুত বছৰ ভোট দিলে কংগ্ৰেছৰ লগতে, কিন্তু আমি সবেই জানো যে AUDFৰ যিজন মুৰব্বী আছিল তেওঁ গোটেই বিজেপিৰ লগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত সম্পূৰ্ণৰূপে মিলি আছিল। আপোনালোকক ইয়াতে কাজিয়া লগাই থাকে আৰু তেওঁলোকে গৈ দিছপুৰত মিলি থাকে, সেইটো আমি সবেই জানো। এইবাৰ ৰাইজে বুজি পালে আৰু একেবাৰে বেয়াকে আজমল চাহাবক ইয়াৰ পৰা পৰাস্ত কৰি পঠিয়ালে। এইটো আপোনালোকক মই ধন্যবাদ দিছো। কিন্তু তাৰ লগে লগে ৰাইজ আপোনালোকে এইটো চিন্তা কৰিব লাগিব, 50 বছৰ কংগ্ৰেছ দলে শাসন দিলে, 50 বছৰ কংগ্ৰেছ দলে শাসন কৰাৰ পিছত আপোনালোকৰ কোনটো সমাজৰ সমস্যা সমাধান হ'ল সেইটো আপোনালোকে চিন্তা কৰি চাব লাগিব। এতিয়া গোটেই অসম জুৰি বিজেপিয়ে বুলডোজাৰ চলাই আছে। যেতিয়াই তেওঁলোকে কৰবাত ভোটৰ অংক কৰিবলৈ হয় তেওঁলোকে বুলডোজাৰ চলাই দিয়ে, কাৰোবাৰ ঘৰ ভাঙি দিয়ে আৰু তাৰ পিছত ভোট আদায় কৰিবৰ কাৰণে তেওঁলোকে আগবাঢ়ি যায়। আপোনালোকৰ বিধায়ক AK ৰছিদ আলম সাহেব আপোনালোকে জিকাই পঠাইছে বিধায়ক হিচাপে। আপোনালোকৰ এই সমষ্টিতে বিভিন্ন জেগাত উচ্ছেদ আছে, মিছা কথাটো নাই কোৱা মই ৰাইজ। এতিয়া অলপতে আপোনালোকৰ হাছিলা বিল বুলি এডোখৰ জেগা আছে য'ত উচ্ছেদ কৰিবৰ কাৰণে নটিচ পঠিয়াইছে নে ৰাইজ কওকচোন আপোনালোকে। তেতিয়াহ'লে আপোনালোকৰ বিধায়ক ৰছিদ আলম সাহেব ভুল আছে নেকি? তেওঁলোককতো আপোনালোকে কংগ্ৰেছৰ দলৰ পৰা জিকাই পঠাইছিলে। এই যে বিভিন্ন প্ৰকাৰে বুলডোজাৰ চলাই বিজেপিয়ে ঘৰ ভাঙি আছে, তেওঁ কিহৰ কাৰণে শুই আছে? তেওঁক আপোনালোকে প্ৰশ্ন কৰিব লাগিব। এই কংগ্ৰেছৰ বিধায়ক আমি জিকাই পঠাইছো, তেওঁলোকে গৈ বিজেপিৰ লগত মিলি গৈছে আৰু আমাৰ ঘৰ ভাঙিছে, আমাৰ ভোট লৈছে, আমাৰ ঘৰ ভাঙিছে, মনে মনে ঘৰত শুই আছে। এই ৰাজনীতি আপোনালোকে বন্ধ কৰিব লাগিব ৰাইজ। এই ৰাজনীতি বন্ধ কৰিব লাগিব। 50 বছৰ কংগ্ৰেছৰ শাসন চালে আপোনালোকে, 10 বছৰ বিজেপিৰ শাসন চালে আপোনালোকে একবাৰৰ কাৰণে উন্নয়নৰ ৰাজনীতি কৰা আম আদমি পাৰ্টিক আপোনালোকৰ নিজৰ মাজত আনক ৰাইজ। আমাৰ যিজন নেতা আছে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া, গোটেই ভাৰতবৰ্ষত এটা চিনাকি নাম। তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰী আছিল, কিন্তু বিজেপিয়ে তেওঁক বিভিন্ন প্ৰকাৰে জেললৈ প্ৰেৰণ কৰিলে, কিন্তু জেলত ধৰি ৰাখিব নোৱাৰিলে। কিন্তু তেওঁৰ চকীখন তেওঁ নিজে এৰি দিলে। এইটো কাৰণে যে তেওঁ বিকাশ হয় নে নহয় ৰাইজক দেখুৱাবৰ কাৰণে নিজৰ চকী এৰি দিছে। গোটেই ভাৰতবৰ্ষত আপুনি এজন মুখ্যমন্ত্ৰী দেখুৱাই দিয়ক যি নিজৰ চকী এৰি দিয়াৰ পিছত নিজৰ ঘনীয়েকক চকী নিদিয়াকে এৰি গুচি গৈছে। তেনেকুৱা দ্বিতীয়জন মুখ্যমন্ত্ৰী নাই ৰাইজ। আমাৰ মাজত এজনেই মুখ্যমন্ত্ৰী আছে যোনে দেশৰ স্বাৰ্থত নিজৰ মুখ্যমন্ত্ৰী চকী এৰি দিছে। আমি তেখেতৰ আদৰ্শটো চিন্তা কৰিব লাগিব। দিল্লীত এইটা ৰাজনীতি চলে আৰু এই ৰাজনীতিটো হৈছে উন্নয়নৰ ৰাজনীতি। আমি হিন্দু মুছলমান ভাগ কৰা ৰাজনীতি আমি নকৰো। আমাৰ নেতাই কেতিয়াও শিকোৱা নাই যে জাত পাতৰ নামত ধৰ্মৰ নামত ৰাজনীতি কৰিব লাগে, আমাক কেতিয়াও শিকোৱা নাই আৰু আমি কেতিয়াও নকৰো। আমি কেৱল উন্নয়নৰ ৰাজনীতি কৰো। আমি কওঁ যে আপোনাৰ ইয়াতে যিটো স্বাস্থ্য কেন্দ্ৰ আছে, আমাৰ চৰকাৰ আহিলে আপোনাৰ স্বাস্থ্য কেন্দ্ৰত আপুনি ডক্টৰ পাব, নাৰ্ছ পাব, 108টা বিধৰ দৰৱ বিনামূলীয়াকে পাব ৰাইজ। আম আদমি পাৰ্টিৰ যদি চৰকাৰ আহে, মই ৰাইজ আপোনালোকক ক'ব বিচাৰিছো, আমাৰ মামা যেতিয়া ষ্টেজত ভাষণ দিয়ে, মামাই নাচি দিয়ে, তো আমি সব পাহৰি যাওঁ।
আমাৰ মামা নাচিবলৈ খুব ভাল হয়নে ৰাইজ? তেওঁ কিন্তু আমাৰ হস্পিটেলত আমাৰ মামা যেতিয়া আমি হস্পিটেলত যাওঁ আমাক এটা দৰৱ বিনামূলীয়াকৈ দিয়ে। সেই দৰৱৰ নামটো জানেনে ৰাইজ? কি নাম? সেই দৰৱৰ নামটো হৈছে পেৰাচিটামল দৰৱ। পেট বিষালে পেৰাচিটামল আমাৰ মামাই আমাক দি দিয়ে। মূৰৰ বিষ হলে আমাৰ মামাই মূৰৰ বিষ হলেও পেৰাচিটামল দিয়ে। কিজানি আমাৰ জানাজা যদি ওলায় সেই সময়তো আমাক পেৰাচিটামলে দিব। এইটো হৈছে আমাৰ মামাৰ চৰকাৰ। ইয়াক বদলি কৰিব লাগে নে নহয় ৰাইজ আপোনালোকে নিজে চিন্তা কৰিব। আমাৰ হস্পিটেলত ডক্টৰ লাগে নে নাই ৰাইজ এইটো চিন্তা কৰিব। আমাৰ হস্পিটেলত যিটো বেমাৰ আছে তাৰ দৰৱ বিনামূলীয়াকৈ লাগে নে নাই ৰাইজ আপোনালোকে চিন্তা কৰিব। আমি দেশ স্বাধীন হোৱাৰ পিছৰ পৰা আমাৰ ধৰ্মৰ নামত আমাক ৰাজনীতি কৰাইছে, আমাৰ জাত পাতৰ নামত আমাক ৰাজনীতি কৰাইছে। এতিয়া সময় আহি গৈছে অসমবাসী ৰাইজক যে উন্নয়নৰ নামত আমি ৰাজনীতি কৰিব লাগে। আৰু এই উন্নয়ন কেৱল আম আদমি পাৰ্টিয়ে দিব পাৰিব ৰাইজ। আপোনালোকে পঞ্চায়তত ৱাৰ্ড মেম্বাৰ জিকাই পঠাইছে, গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট জিকাই পঠাইছে আৰু তেওঁলোক ঠিকাদাৰ হৈ গ'ল। আই ঘৰ লাগে যদি কমিশ্যন দিয়ক। আপনার যদি কিষাণ যোজনা আহিছে তার যদি ঘর লাগে, কিষাণ যোজনার পয়সা লাগে আপনি কমিশন দিয়ক। আর ইয়াতে ইমান মহিলা বহি আছে বাইদেউসকল, মই আপোনালোকক সুধিব খুজিছো অৰুণোদয় আঁচনি কেইগৰাকীয়ে পাইছে মোক অকণমান হাত দাঙিব নেকি? কোনোৱে নাই পোৱা। চব হাত দাঙিছে কিন্তু কোনোৱে নাই পোৱা বুলি কৈ আছে।